ফ্ৰেণ্ডছ আজি আহিছোঁ মই নিজৰ খুৰাহঁতৰ ঘৰলৈ আৰু আজি খুৰাহঁতৰ ঘৰত পাতিছে নাম গোৱা তো সকলোৱে আমি খুৰাহঁতৰ ঘৰৰ ওচৰতে হয় মোৰ ঘৰৰ ওচৰতে হয় তো পাপা মা মই সকলো আহিলোঁ ইয়ালৈ আৰু আহিলোঁ হ'ল অলপ টাইম অহা কিন্তু আহি পেলাই ভিডিঅ'টো শ্বুট কৰিব পৰা নাছিলোঁ ইমান বেছি গৰম লাগিলে তো মই একদম অকণমান আহি বহি লৈছোঁ তাৰপিছতহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আপোনালোকে মই গোটেইখিনি বস্তু দেখাম কেনেকৈনো কি পাতিলে কি হ'ল তো আশা কৰিছোঁ ভিডিঅ'টো চাব আৰু ভাল পাব আপোনালোকে তো এইফালে এতিয়া মানুহ ইয়াৰ পিছফালে বহি আছে আৰু মানুহ আছে হেৰি ভাগৱত পঢ়ি আছে তো ভাগৱতত মানুহবোৰ বহি আছে এইফালে আমাৰ এয়া মেইন আমাৰ ৰান্ধনী ঐ এইফালে চা কিবা এটা ক কেৰা কিবা এটা মোৰ ইউটিউব চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব এই চা এয়া দেখিছে এনেকুৱা মানুহ থাকিলে আৰু ক'ত ইউটিউব চেনেল গ্ৰ' হ'ব কওকচোন আপোনালোকে এইফালে মই দেখাব আহিছোঁ এইফালে খুৰা দেখাই দিয়কচোন কি বনাইছে আমি এতিয়া বৰ্তমান ভাত বনাই আছোঁ এয়া ভাত ৰ'ব আপোনালোকক মই বেক কেম কৰি দেখাই দিম দেই এইয়া আমাৰ খুৰাই বনাইছে কেৰেলা ভাজি যিটো মই একদমেই বেছি বেয়া পাওঁ একদম মই নোৱাৰোঁ খাবলৈ আৰু কোন আছে মোৰ নিচিনা কেৰেলা বেয়া পোৱা ক'ব আৰু এইটো কি হয় ৱাও এইটোহে ভাল বস্তু আলু চপ নহয় কেপচিকামত কিবা কিবি লগাই দিছে আলু লগাই দিছে তো বঢ়িয়া লাগিব দেই এইটো আৰু এইটো কি হয় হেৰি এইফালে চাই দিয়কচোন এবাৰ এইজন আমাৰ একদম মাষ্টাৰ চেফ হয় আমি বাহিৰৰ পৰা ইনভাইট কৰি আছোঁ এওঁ নহ'লে মানে আমাৰ একোৱে কাম নহয় দেই আৰু এইবিলাক আৰু যা যোগাৰ চলি আছে লাহে লাহে তো ফ্ৰেণ্ডছ ইয়াৰ কথা যে কৈছোঁ একচুৱেলি ই বহুত বেছি ভাল কুক হয় মানে কুক নহয় একচুৱেলি সি বহুত ধুনীয়া বেছি ভাল খানা বনায় আৰু সি আগতে গুৱাহাটীত কি কৰিছিলে ৰেষ্টুৰেণ্টত সি কাম কৰা চ' মানে আমাৰ ফেমিলিত যিও কিবা কিবি পাতিলে মানে ইয়ে বনায় খানা চানাবোৰ আৰু সঁচাকৈ বহুত বেছি টেষ্টি হয় তো এয়া লাগি আছে আৰু পিছত ভিডিঅ'টো শেষলৈকে চাই থাকিব মই দেখাই থাকিম আমি কি খালোঁ কি নাই আৰু এতিয়া লাহেকৈ আহিলোঁ ভিতৰলৈ সোমাই আৰু এইজনী মোৰ খুৰী হয় এয়া দেখিছেনে কিমান টেষ্টি একদম চুজি বনাইছে আৰু এইজনী মোৰ ডাঙৰ বা আৰু ডাঙৰ বাই অলৰেডি সেয়া খায়ে আছে একদম পাকঘৰত সোমাই পেলাই মানে তো ময়ো আহিছিলোঁ খাবলৈ চান্সতে খাই পেলাই আপোনালোকক ভিডিঅ'টো কৰি দেখালোঁ আৰু এইটো আমাৰ ফেমিলিৰ চবচে কিউটেষ্ট একদম বেবী বয় আৰু চাওক কিমান মৰম লগা নামটো কৈ দিয়া তোমাৰ ভালকৈ কোৱা আকৌ নমস্কাৰ দি পেলাই কোৱা নমস্কাৰ মই শ্ৰীৰিক্সৱ দাস কোন ক্লাছত পঢ়া কৈ দিয়া মই 1 ওৱান চিট কোনখন স্কুলত পঢ়া সেইটো কৈ দিয়া এই কৈ দিয়াচোন একো নহয় ডন বস্কো হা দশমকছো ডন বস্কো তাৰ বেচেৰা মাতটো নুফুটে ডন কি কৈছিলে 10 বস্কো তো এইটো হৈ গ'ল আমাৰ চাওকচোন কিউট মৰম লগা পোৱালিটো তো এতিয়া আহিছে আজি ইয়ালৈ নাম গোৱালে ক্লাছ 1ত পঢ়ে আৰু এইটো মোৰ ভাইটিটো হ'ল মই এই যে বাজনী দেখালোঁ বাৰ সৰু ল'ৰা কৰিছোঁ অঁ সেৱা কৰি লওঁ ময়ো কৰি লওঁ দেখাই লওঁ এতিয়া আমি এয়া গছৰ ছাঁত চবেই বহি আছোঁ প্ৰসাদ খাবলৈ বহি আছোঁ প্ৰসাদকেইটা দেখিয়ে যে এনেকুৱা লোভ লাগি যায় হয়নে আৰু এয়া প্ৰথমে দিলে বাপকেইজনক প্ৰসাদ তাৰপিছতে লগতে মই একদম ৰাহুৰ নিচিনা একদম খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ যিহেতু প্ৰসাদটো ইমানেই প্ৰিয় হয় ন একদম ৰখিব নোৱাৰোঁ আৰু দেখি পিছে মই অকলে খোৱা নাই কিন্তু দেই ইয়াতে চবেই মিলি আমি প্ৰসাদ খাবলৈ বহিলোঁ আৰু প্ৰসাদৰ পিছতে ভাতৰ যোগাৰ হৈ গ'ল আৰু এয়া বাপকেইজন চাওকচোন একেলগে বহি ভাত খাইছে ইমান যে ভাল লাগে নহয় এনেকুৱা পৰিৱেশ এটা আৰু ঘৰত এনেকুৱা অনুষ্ঠানবোৰ পাতি থাকিলে সঁচাই মনটো বহুত ভাল লাগে তো সেইকাৰণে এনেকুৱা অনুষ্ঠানবোৰ হৈ থাকিলে ভাল ঘৰখনৰ কাৰণে আৰু সকলো মানুহবোৰ লগ পাই থকা হয়নে হেল্ল' গাইজ এয়া বহুত ধুনীয়া এয়া দেখিছেনে ক'লা নিমখ কি খাইছোঁ নেমু এইটো মোৰ বহুত ফেভৰেট হয়
টেঙা খাইছোঁ কি মজা লাগিছে নে শুন টেমাটো দেখাই দিয়া আকৌ কেনেকৈ খাইছে কোনে এনেকৈ ক'লা নিমখ দি টেঙা খাই ভাল পায় কমেণ্ট বক্সত জনাবচোন কি যে মজা লাগিল নেমুকণ খাই এয়া আমি আৰু ভাত এতিয়া খাবলৈ ভাতৰ বহিলোঁ লগত এতিয়া বহিলোঁ চবে আমি গোটেইখিনি মানুহ যিহেতু ভকতবোৰে খাই উঠিলে এতিয়া আমি বহিলোঁ চবেই ভাত খাই আজৰি হৈছোঁ আৰু তো আজিৰ নামভাগ এনেকেই আজৰি হ'ল আৰু তো গাইজ এতিয়া যাব ওলালোঁ খাই বৈ লৈ আৰু মোৰ এটা পাৰ্চেল আহিলে এইটো ৰিচিভ কৰিলোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব ৰাতি ফাংচন চাবলৈ যাবলৈ ৰাতি বাকী ফাংচন আছে চাব যাম যদি যাওঁ ব্লগ পাব আৰু যদি নাযাওঁ শুই থাকিম বাই 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 বাই